উপজা চহৰ যোৰহাটত উদযাপিত হ'ব জুবিন গাৰ্গৰ জন্মদিন 18 নৱেম্বৰত জীৱন ইনিংছৰ হাফ চেঞ্চুৰী জুবিনৰ 50 বছৰীয়া জন্মদিন উদযাপনৰ বাবে ব্যাপক আয়োজন ক্ৰীড়া সন্থাৰ খেলপথাৰত যুদ্ধংদেহী প্ৰস্তুতি খোজে খোজে মই সুৰৰে বাট গীত কথাৰে আন্ধাৰ পাৰি 18 নৱেম্বৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজা দিন অনুৰাগীৰ মাজত পাৰ ভঙা উৎসাহ প্ৰিয় শিল্পীজনৰ 50 বছৰীয়া জন্মদিনটো উদযাপনৰ বাবে এবাৰ নিৰ্বাচন কৰা হৈছে শিল্পীৰ জন্ম চহৰ যোৰহাট ইতিমধ্যে যোৰহাটত উপস্থিত হৈছে জুবিন গাৰ্গ ৰাতিৰ নিশাৰ ভাগত উপস্থিত হৈ অনুৰাগীৰ ভিৰত জুবিনে আগতীয়াকৈ লাভ কৰিছে শুভেচ্ছাৰ উত্তাপ সদৌ অসম জুবিন ফেন ক্লাবৰ উদ্যোগত এতিয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত দেখা গৈছে ব্যাপক তৎপৰতা উন্মোচিত হ'ব 118 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰোপণ কৰা হ'ব 50টা গছৰ পুলি জন্মদিনৰ কেক হৈছে 50 পাউণ্ডৰ আহোম ৰাজত্বকালৰ গৌৰৱোজ্জ্বল